নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে চাইনাছ। চাইনাছ হৈছে এটা নাকজনিত বেমাৰ। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। প্ৰথমে জানি লোৱা হওক চাইনাছৰ লক্ষণসমূহ। চৰ্দি হ'লে ভাল নোহোৱা, মাথা বিষ হৈ থকা, নাক বন্ধ হৈ থকা, নাকৰ দুই ছাইডত মাংস বহা, নাকে উশাহ নিশাহ লোৱাত কষ্ট হোৱা। মহিলাৰ ক্ষেত্ৰত এইটো বেমাৰ বেছিকৈ হোৱা দেখা যায়। ষ্টুডেণ্টৰ ক্ষেত্ৰতো এই বেমাৰ হয়। এই বেমাৰৰ ঘৰুৱা উপায়সমূহ হৈছে, প্ৰথমে আমলি পুৰা 7টা লৈ হাতেৰে মোহাৰি আপুনি কটন ৰুমাল এখনত বান্ধি ল'ব। এই ৰুমালখন আপুনি নাকেৰে শুঙিব, দুইটা নাকত শুঙিব। এনেকৈ শুঙিলৈ আপুনি এই বেমাৰৰ পৰা উপশম পাব পাৰি। আমলি পুৰা হৈছে বহাগ বিহুত যে আমি আমলি টোপ খাওঁ, সেই পৰুৱাটো। দ্বিতীয়টো হৈছে পদুনা 8 খিলা ল'ব, জবা ফুল 3 পাহ ল'ব। দুইটা বেলেগ বেলেগকৈ চাহ বনাই খালেও এই বেমাৰৰ পৰা উপশম পাব পাৰি। আৰু ৰচুন 3 ফুটা ল'ব, এইটো লৈ পিচি ল'ব। নেমু ৰস আধা চামুচ ল'ব, মৌজোল 1 চামুচ ল'ব। গোটেইকেইটা মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। এইটো আপুনি 10 দিন ব্যৱহাৰ কৰিব লাগিব। প্ৰতিদিনে ৰাতি খোৱাৰ সময়ত আপুনি গৰু ঘিউ 1 টোপালকৈ নাকত দিলে এই বেমাৰৰ পৰা উপশম পাব পাৰি। 1 গিলাচ গৰম গাখীৰত হালধি গুড়ি 1 চামুচ মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খালে এই বেমাৰৰ পৰা উপশম পাব পাৰি। ইয়াৰ উপৰিও ব্যায়াম কৰিও এই বেমাৰৰ পৰা উপশম পাব পাৰি। ব্যায়ামকেইটা হৈছে কপাল ভাৰতী, প্ৰণায়াম, অনুলোম বিলোম। আজিলৈ ইমানে।